হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ লোকেল মুৰ্গী জালুকীয়াৰ জোল। তাৰ কাৰণে প্ৰথমতে মই মাংসখিনি ৰেডি কৰি ল'লোঁ আৰু লগতে মই আলু দুটা, পিঁয়াজ আঠটা ধুনীয়াকৈ সৰুকৈ কাটি লৈছোঁ। যিহেতুকে মই জোল বনাম সেইকাৰণে মই সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই মছলাখিনিৰ কাৰণে জিৰা, জালুক, আদা, নহৰু, শুকান জলকীয়াৰ তিয়াই লৈছোঁ। তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মই তিয়াই লোৱা জিৰা, জালুক, আদা, নহৰু, শুকান জলকীয়াখিনি দি পেলাই আৰু তাৰ পেষ্টটো মই বনাই ল'ম। আমি পাউডাৰ খুব কমেহে ব্যৱহাৰ কৰোঁ, সেইকাৰণে আমি ইয়াত পিছা মছলাই ব্যৱহাৰ কৰিছোঁ। এয়া মই জিৰা, জালুক, আদা, নহৰুৰ পেষ্টটো মই বনাই ল'লোঁ। তাৰপিছত মই মাংসখিনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰি লৈ তাত মই যি পেষ্ট বনাইছিলোঁ সেই পেষ্টটোৰ 5 চামুচ মছলা মই মাংসখিনিত এড কৰিম আৰু তাৰ লগত মই জলকীয়া গুড়ি অকণমান এড কৰিম আৰু লগতে মই হালধি গুড়া এড কৰিম আৰু লগত নিমখো এড কৰিম। এড কৰি পেলাই এই মাংসখিনি মই ধুনীয়াকৈ সানি ল'ম। সানি লোৱাৰ আগতে মই তাত অকণমান খোৱা মিঠাতেলো দিছোঁ। খোৱা মিঠাতেলটো আপোনালোকে দিবও পাৰে, আমি ব্যৱহাৰ কৰোঁ সেইকাৰণে মই দিছোঁ। এতিয়া মই মাংসখিনি ধুনীয়াকৈ সানি লৈছোঁ। তাৰ লগতে মই তাত টমেট' কেটচাপ অকণমানো এড কৰিম। টমেট' কেটচাপটো আপোনালোকে অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে টমেট' কেটচাপটো দিব পাৰে, নহ'লে আপোনালোকে এইটো টমেট' কেটচাপটো স্কিপ কৰিব পাৰে। এতিয়া মই যিখিনি পিঁয়াজ সৰুকৈ কাটি থৈছিলোঁ সেই পিঁয়াজখিনি মই মাংসখিনিৰ লগত মিক্স কৰি পেলাই সানি ল'ম। যিহেতুকে পিঁয়াজ মই তেলত নিদিওঁ আৰু সেইকাৰণে মই মাংসখিনিৰ লগতে এই পিঁয়াজখিনি ধুনীয়াকৈ সানি ল'ম। এয়া সানা হৈ গ'ল। এতিয়া মই এইখিনি 15 মিনিটৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিম ঢাকোন মাৰি। কেৰাহীটো বহাই ল'লোঁ। কেৰাহীটো বহোৱাত তেল গৰম হোৱাত তাত মই গোটা জিৰা কেইটামান দিলোঁ। গোটা জিৰাকেইটাৰ লগত মই লং দুডাল দিছোঁ আৰু লগতে মই দুটা ইলাচিও মই ইয়াত ব্যৱহাৰ কৰিম। তাৰপিছত এইখিনি অকণমান সময় গৰম হোৱাত তাত মই যিখিনি মেৰিনেট কৰি থৈছিলোঁ মাংস, সেই মেৰিনেট কৰি থোৱা মাংসখিনিও মই বহাই দিম। এই মাংসখিনি মই বহাই দিলোঁ। এতিয়া মাংসখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি লৈ তাত মই যিকেইটুকুৰ আলু কাটি থৈছিলোঁ সেই আলু কেইটুকুৰ এড কৰিম। আপোনালোকে আলুখিনিও আগতেও ভাজি ল'ব পাৰে, কিন্তু মই আগতে ভাজি লোৱা নাই, সেইকাৰণে মই ইয়াত মাংসটো অকণমান ফ্ৰাই হোৱাৰ পিছতহে মই এড কৰিছোঁ। এতিয়া এই মাংসখিনি ধুনীয়াকৈ মই ভাজি ল'ম। যিহেতুকে মাংসত অকণমান পানী থাকেই মাংসৰ লগত, সেই পানীখিনি যেতিয়ালৈকে ড্ৰাই নহয় তেতিয়ালৈকে মই মাংসখিনি ভাজিয়ে থাকিম। মাংসৰ পানীটো লাহে লাহে শুকাই আহিছে। তাৰপিছত মই এতিয়া এইখিনি ড্ৰাই হৈ যোৱাত ইয়াত মই আকৌ নতুনকৈ ঢাকোন মাৰি পেলাই নতুনকৈ আকৌ পানী এড কৰিম। যিহেতুকে মই জোল বনাম সেইটো কাৰণে মই পানী অলপ সৰহকৈ এড কৰিম। আপোনালোকে জোল যদি নবনায় তেতিয়াহ'লে পানী কম পৰিমাণেও আপোনালোকে এড কৰিব পাৰে। এতিয়া মই অলপ সময় মাংসখিনি আৰু অলপ সময় উতলিবলৈ দিম। মাংসখিনি উতলিবলৈ কাৰণে মই ঢাকোন লগাই দিলোঁ। এয়া আমাৰ মাংস উতলিছে। মাংসটো যিমান ফ্ৰাই কৰিব সিমানেই সোৱাদ হয় খাবলৈ। কম ফ্ৰাই কৰিও খাব পৰা যায়, কিন্তু যদি বেছি ফ্ৰাই হয় তেতিয়া মাংসটোৰ টেষ্টটো আৰু বেলেগ হয়। এতিয়া মই পানী এড কৰিছোঁ। পানী এড কৰাৰ পিছত মই অলপ সময় উতল অহাত মাংসখিনি মই খাবলৈ ৰেডি হৈ যাব। এয়া মাংস খাবলৈ ৰেডি হৈ গ'ল।
এয়া মাংসখিনি খাবলৈ ৰেডি হৈ গ'ল। আমি এনেকৈয়ে মুৰ্গী মাংসৰ জোল বনাই খাওঁ, মছলা খুব কমেই ব্যৱহাৰ কৰোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ। কিবা দিহা পৰামৰ্শ থাকিলে আগবঢ়াব।